নমস্কাৰ বন্ধুসকল, মই ৰিংকু ঠাকুৰে আপোনাক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। এইকেইদিন বহুত উৰা বাতৰি অৰ্থাৎ ৰিউমাৰসমূহ বিয়পি আছে বিভিন্ন ছ'চিয়েল মিডিয়াত, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম আদিত। গতিকে আপুনি এই উৰা বাতৰিত ভুল নাযাব তথা শ্বেয়াৰ নকৰিব। কেইদিনমান আগতে হোৱাটছআপত এটা পোষ্ট আহিছিল যে এজন শিশু জন্ম হোৱাৰ পিছতে মৃত্যু ঘটিছে আৰু শিশুটি মাকক মৃত্যু হোৱাৰ আগমুহূৰ্তত কৈছে যে মোৰ নামত 3 খুৰ বন্তি দিবি, পৃথিৱীৰ পৰা কৰোণা ভাইৰাছ একেবাৰে নোহোৱা হৈ যাব। আৰু এটা পোষ্ট কোনোবা মানসিক বিকাৰগ্ৰস্ত মানুহে দিছিল যে 3টা দমকলত হেনো গা ধুলে কৰোণা ভাইৰাছ দেহত নোসোমায়। গতিকে এইবিলাক সম্পূৰ্ণ উৰা বাতৰি, এইবিলাক কথাত আপুনি ভুল নাযাব আৰু ক'তো এইবিলাক পোষ্ট শ্বেয়াৰ নকৰিব। এজন সুস্থ সামাজিক দায়বদ্ধ নাগৰিক হিচাপে এই সংকটৰ সময়ত সকলোৱে সহায় কৰা উচিত ঘৰতে থাকি। গতিকে আপোনালোকে লকডাউন হৈ ঘৰতে থকা উচিত আৰু কলৈকো নুফুৰাটোৱে মংগলজনক, কাৰণ কৰোণা ভাইৰাছ যিকোনো মুহূৰ্ততে বিয়পিব পাৰে অসমত। গতিকে এতিয়ালৈ অসমত অহা নাই আৰু আহিব পাৰে যদি আপোনালোকে সতৰ্কতা নলয়। গতিকে ঘৰত লকডাউন হৈ থকাটো এতিয়া প্ৰয়োজনীয়। গতিকে আপোনালোকে তলত কমেণ্ট কৰি জনাবচোন আপোনালোকে লকডাউন হৈ আছে নে নাই ঘৰতে আৰু কি কৰি আছে ঘৰতে। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।